সঁচাকৈ মই কেতিয়াও গৈ নোপোৱা ঠাই আৰু সেই ঠাইখন হ'ল নাৰেংগীৰ আমচেং বুলি কয় আৰু সেই আমচেঙত ইমান ধুনীয়াকৈ পাহাৰৰ চাহপাতৰ বাগান সঁচাকৈ অসমখন মই যিমানবোৰ দেখিলোঁ সঁচাকৈ অসম চাহৰ বাবে বিখ্যাত কিয় আজি জানিছোঁ মানুহৰ আধুনিকতা মানুহৰ চিন্তাধাৰাবোৰ বহুত ভাল লাগিছে পাহাৰবোৰ এনে থকাতকৈ অসমৰ সম্পদবোৰ যেতিয়া লগাই থৈ দিছে আৰু তাৰ মাজে মাজে ধুনীয়াকৈ গছবোৰ লগাই থৈছে যদি এইবোৰ কৰে মানুহে তেতিয়াহ'লে আমিতো জীয়াই থকাৰ কাৰণে কিমান সুবিধাজনক হ'ব আৰু এনেকুৱা পৰিৱেশ আমাৰ মাজত জীয়াই ৰখাটো আমি নিজেই ভাবিব লাগে তেতিয়াহ'লে আমি সজাগ হোৱাৰ কোনো দৰকাৰেই নাই কাৰণ আমিয়ে যদি আমাৰ মাজত শত্ৰুতা হওঁ আজি চাওকচোন কিছু কিছু ঘৰ বনাবৰ কাৰণে মাটিবোৰ দখলং কৰিব ধৰিছে গছবোৰ নোহোৱা হৈ পৰিছে আজি চাওক এইবোৰ চাহপাতৰ বাগান অসমৰ বিখ্যাত আৰু তাৰ পৰা মূল্যও পাব আৰু বহুত আমি কাম কৰিবৰ কাৰণে সুবিধা হ'ব আমাৰ জীৱনত লগা কিছুমান লাগতিয়াল কৰ্মবোৰ আমি কৰিব পাৰিম কাৰণ অসমখনৰ কাৰণে আমি ভাবিব পাৰিম সেই মূল্যৰে কিবা নহয় কিবা এটা আমি নতুনত্ব আনিব পাৰিম আজি বহুত ভাল লাগিছে এই চাহপাতৰ বাগানখন এনেকুৱাকৈ দেখি আমচেঙত যে এটা ধুনীয়া পৰিৱেশো আমাৰ মাজত আছে ধুনীয়া মানুহবোৰো আমাৰ মাজত জীয়াই আছে সঁচাকৈ এই জীৱনটো আমি কেতিয়াবা আমনিৰ ফালে গুচি যাব বিচাৰোঁ কিন্তু যেতিয়া এইবোৰ দেখা পাওঁ তেতিয়া আমাৰ ভাৱ হয় সঁচাকৈ মোৰ বুলি নহয় আৰু আন কাৰোবাৰো হয় এনেকুৱা ভাৱ যে জীৱনত হয় কিছু কিছু আমাৰ ধুনীয়া মানুহ এই পৃথিৱীখনত আছে আৰু এই পৃথিৱীখনত জীয়াই ৰাখিবলৈ পাৰিছে সঁচাকৈ ধন সম্পদবোৰ যদি বল দেখাবলৈ বিচাৰিছা এনেকুৱা ধৰণৰ কিছুমান কামেৰে আমাৰ অসমখনক জীপাল কৰি ৰাখক এই চাওকচোন পাহাৰখন কি সুন্দৰকৈ ৰাখিছে তাত গছ গছনিৰ লগতে চাহ বাগানৰ ইমান ধুনীয়াকৈ সঁচাকৈ মূল্যৱান এটা সম্পদো আমাৰ মাজত জীয়াই ৰাখি থব পাৰিছে আমি কি কৰিছোঁ আমি সেইবোৰ নোহোৱা কৰিছোঁ আমি নজনাবোৰে তাত ঘৰৰ কাৰণে মাতি আনি নিজকে আমি বহুত ওপৰত থাকিব বিচাৰিছোঁ কি হৈছে আমাৰ বিপদ আমি নিজে মাতি আনিছোঁ চাওচোন কিমান ধুনীয়া চাৰিওফালে চাহপাত মজাই हर संग साथ निभाबो तोके दिल में रखो कोई कर ले रे मोरे से प्यार